এইটো বছৰতেই সলনি হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী। কথাষাৰ শুনিবলৈ আচৰিত লাগিলেও সত্য হ'ব পাৰে। কাৰণ আছে, কাৰণ মই দুটা আপোনালোকক ক'ম, আৰু এই দুটা কাৰণ যদি সঁচা হৈ যায় তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰী হয়তো সলনি হ'ব পাৰে। প্ৰথম কাৰণটো হ'ল অহা 9 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি নিৰ্বাচন আছে। যদি ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থী জয়ী হৈ যায় তেনেহ'লে এইটো প্ৰমাণ হ'ব যে কেন্দ্ৰত যিটো NDA চৰকাৰ আছে তেওঁলোকৰ মাজত ভোট ক্ৰচিং হৈছে। তেওঁলোকৰ MP সকলে ভোট ক্ৰচিং কৰিব, আৰু ইয়াৰ লগে লগেই স্পষ্ট হৈ পৰিব যে বৰ্তমানৰ BJP চৰকাৰখনক তেওঁৰ লগত যিসকল দল এলায়েন্স হিচাপে আছে তেওঁলোকে তেওঁক ছাপোৰ্ট কৰা নাই, আৰু মোদী চৰকাৰ গিৰিব পাৰে, অৰ্থাৎ দেশৰ প্ৰধানমন্ত্ৰী সলনি হ'ব পাৰে। আৰু দেশৰ প্ৰধানমন্ত্ৰী সলনি হ'লে অসমত ইয়াৰ প্ৰভাৱ পৰিব। কি প্ৰভাৱ পৰিব মই ভিডিঅ'টোৰ শেষত কৈ আছোঁ। আৰু এটা কাৰণ দিবলৈ আপোনালোকক কৈ আছোঁ। আৰু এটা কাৰণ হ'ল বিহাৰ ইলেকশ্যন। নৱেম্বৰত হ'বলগীয়া বিহাৰ ইলেকশ্যনত যদি নীতিশ কুমাৰ হাৰে তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰী চেঞ্জ হ'ব পাৰে। কেনেকৈ মই এইটো কৈ আছোঁ, যদি নীতিশ কুমাৰ হাৰে তেনেহ'লে তেওঁ NDAৰ সমৰ্থন কৰিছে নহয়। NDAৰ সমৰ্থন কৰা বিহাৰত দুটা দল আছে, এটা হ'ল নীতিশ কুমাৰৰ দল আৰু এটা হ'ল চিৰাগ পাছোৱানৰ দল। আৰু এই দুইটা দলে কি কৰিব, যদি কংগ্ৰেছে কিবা এটা চাল খেলে আৰু এই দুইটা দলক যদি তেওঁলোকৰ চৰকাৰত সংযোগ কৰি লয় তেনেহ'লে এই দুইটা দলে NDAৰ পৰা নিজৰ সমৰ্থন উঠাই ল'ব। আৰু উঠোৱাৰ লগে লগেই চন্দ্ৰবাবু নাইডু যি বৰ্তমান কিং মেকাৰ হৈ আছে তেওঁক কি কৰিব, প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰীৰ অফাৰ কৰিব কংগ্ৰেছে। এনেকুৱা হৈছিল আপোনালোকে 1977 চনৰ সেই ইয়েটো চাই যাব পাৰে, যেতিয়া মোৰাৰজী দেশাইক কৰা হৈছিল, প্ৰধানমন্ত্ৰী পদৰ পৰা আঁতৰোৱা হৈছিল, কেনেকুৱা চাল খেলি কংগ্ৰেছে আঁতৰাইছে। ঠিক তেনেকুৱা যদি কংগ্ৰেছে এনেকুৱা চাল কৰি লয় আৰু যদি কেন্দ্ৰৰ BJP চৰকাৰখনক যদি ঘূৰাই দিব পাৰে তেনেহ'লে অসমত অট'মেটিকেলি, সেইটো কাৰণ এইবিলাক বহুত আছে কিন্তু আপোনালোকে বুজিব পাৰি আছে কিছু কাৰণ, মই ডাইৰেক্ট ভাঙি পাতি এতিয়া নকওঁ, অসমৰ BJP চৰকাৰখনৰ ওপৰত এটা এফেক্ট পেলাব কংগ্ৰেছে। আৰু অসমৰ মুখ্যমন্ত্ৰীজন হয়তো খুব জলদি চেঞ্জ হৈ যাব যদি কেন্দ্ৰত BJP চৰকাৰ ভংগ হয়।